প্রথম কোশ্চেনটা হচ্ছে হোয়াট ইজ দ্য লোয়ার হাউস অফ দ্য ইন্ডিয়ান পার্লিয়ামেন্ট কল্ড? ভারতীয় সংসদৰ নিম্ন সদনক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ল লোকসভা। ভাৰতীয় সংসদৰ নিম্ন সদনক লোকসভা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট টু বি ফৰ্মড অন দ্য বেচিছ অফ লেংগুৱেজ? ভাষাৰ আধাৰত গঠন হোৱা প্ৰথমখন ৰাজ্য কোনখন? ইয়াৰ এনচাৰটো হৈছে অন্ধ্ৰপ্ৰদেশ হৈছে ভাষাৰ আধাৰত গঠন হোৱা প্ৰথমখন ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে হোয়ার ক্যান দ্য ফাইনেন্সিয়াল বিল বি ফার্স্ট? বিত্তীয় বিধেয়কখন ক'ত গৃহীত হ'ব পাৰে? ইয়াৰ এনচাৰটো হৈছে লোকসভাত বিত্তীয় বিধেয়কখন গৃহীত হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম মেম্বাৰ অফ ছেশ্যনছ ৰিকুৱাৰ্ড ইন ইয়াৰ ইন দ্য লোকসভা? ইয়াৰ লোকসভাত এবছৰত ন্যূনতম অধিৱেশনৰ সংখ্যা কিমান? ইয়াৰ এনচাৰটো হ'ল বছৰত দুবাৰ। লোকসভাত এবছৰত দুবাৰ অধিৱেশন অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন টু দ্য লোকসভা হেল্ড? লোকসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে 1952 চনত। নেক্সট কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য পেনশ্যন ছিষ্টেম ইমপ্লিমেণ্টেড ফৰ এক্স পাৰ্লিমেণ্টেৰী নেশ্যন? প্ৰাক্তন সংসদ সদস্যৰ বাবে পেঞ্চন ব্যৱস্থা কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল 1976 চনত। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট শুড বি দ্য মিনিমাম এজ টু বিকাম এ মেম্বাৰ অফ দ্য লোকসভা? লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়সৰ সংখ্যা কিমান হ'ব লাগে? ইয়াৰ এনচাৰটো হৈছে 25 ইয়াৰ্ছ। লোকসভাৰ সদস্য হ'বলৈ 25 ইয়াৰ্ছ হ'ব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে by which constitutional amendment the minimum age to vote was 18 years? কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা ভোটদানৰ ন্যূনতম বয়স আছিল 18 বছৰ? ইয়াৰ এনচাৰটো হৈছে 61 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1989 চনত। নেক্সট কুৱেশ্যনটো হ'ল বাই হোম ইজ দ্য বাজেট ফাৰ্ষ্ট? বাজেট কাৰ দ্বাৰা গৃহীত হয়? ইয়াৰ এনচাৰটো হৈছে লোকসভাৰ দ্বাৰা বাজেট গৃহীত হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য এছেঞ্চিয়েল কণ্ডিশ্যন ফৰ জেনেৰেটিং ইণ্ডিয়া চিটিজেনশ্বিপ টু ফৰেইন নেশ্যনেলছ? বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কি কি অৰ্থবৰ্ষীয় চৰ্ত আছে? ইয়াৰ এনচাৰটো হৈছে 10 বছৰৰ বাবে ভাৰতত বাস কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হ'ল হুজ কলনি ওয়ার দাদার এণ্ড নগৰ হাবলি বিফোৰ দেয়াৰ ইনক্লুজন ইন ইণ্ডিয়া? ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে দাদাৰ আৰু নগৰ হাবলি কাৰ উপনিৱেশ আছিল? ইয়াৰ এনচাৰটো হৈছে পৰ্তুগালৰ। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ হাউচ ইজ দ্য নেশ্যনছ অফ ন' কনফিডেন্স ভোট? কোনটো ঘৰত অনাস্থাৰ প্ৰস্তাৱ অনা হৈছিল? ইয়াৰ এনচাৰটো হৈছে লোকসভাত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ কল্ড দ্য সোল অফ দ্য কনষ্টিটিউশ্যন? কাক সংবিধানৰ আত্মা বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ল প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট? উপৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব? ইয়াৰ এনচাৰটো হৈছে 35 ইয়াৰ্ছ। উপৰাষ্ট্ৰপতি পদৰ বাবে নিম্নতম বয়স 35 ইয়াৰ্ছ হ'ব লাগিব। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য টাৰ্মছ অফ দ্য ভাইচ প্ৰেচিডেণ্টছ? ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? ইয়াৰ এনচাৰটো হৈছে 5 ইয়াৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে হু ডিলছ উইথ দ্য কণ্ট্ৰভাৰ্চি ৰিগাৰ্ডিং দ্য ইলেকশ্যন অফ দ্য ভাইচ প্ৰেচিডেণ্ট? উপৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিতৰ্ক কোনে মোকাবিলা কৰে? ইয়াৰ এনচাৰটো হৈছে সুপ্ৰিম কোৰ্ট। উচ্চতম ন্যায়ালয়ে উপৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিতৰ্ক মোকাবিলা কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফৰ 2 কনছেকটিভ টাৰ্মছ? একেৰাহে দুটা কাৰ্যকাল ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ এনচাৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ হাউচ ইজ দ্য মোশ্যন টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট মেড? কোনটো সদনত উপৰাষ্ট্ৰপতিক অপসাৰণৰ প্ৰস্তাৱনা দিয়া হয়? ইয়াৰ এনচাৰটো হৈছে
ৰাজ্যসভাত উপ ৰাষ্ট্ৰপতিক অপসাৰণৰ প্ৰস্তাৱ দিয়া হয়? নেক্সট কুৱেশ্যনটো হৈছে হু হেজ দ্য ৰাইট টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট বিফোৰ দ্য এণ্ড অফ হিজ টাৰ্ম কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ অধিকাৰ কাৰ আছে? ইয়াৰ এনচাৰটো হৈছে টু দ্য পাৰ্লিমেণ্ট, সংসদৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতিজন কোন আছিল? ইয়াৰ এনচাৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হৈছে টু হোম ডাজ দ্য ভাইচ প্ৰেচিডেণ্ট গিভ হিজ ৰেজিগনেশ্যন লেটাৰ? উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাক পদত্যাগ দিয়ে? কাক পদত্যাগ পত্ৰখন দিয়ে? ইয়াৰ এনচাৰটো হৈছে ৰাষ্ট্ৰপতিলৈ, টু দ্য প্ৰেচিডেণ্টক। নেক্সট কুৱেশ্যনটো হৈছে হু ইলেক্টছ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ উপ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? ইয়াৰ এনচাৰটো হৈছে সংসদৰ দুয়োটা সদনে ভাৰতৰ উপ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যনটো হৈছে উপ ৰাষ্ট্ৰপতিৰ ওচৰত কোনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে? ইয়াৰ এনচাৰটো হৈছে প্ৰেচিডেণ্টে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ছিষ্টেম ইজ ফ'ল'ড ফৰ দ্য ইলেকশ্যন অফ দ্য ভাইচ প্ৰেচিডেণ্ট? উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কোন ব্যৱস্থা পালন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে একক হস্তান্তৰযোগ্য ব্যৱস্থা উপ ৰাষ্ট্ৰপতিক নিৰ্বাচনৰ বাবে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট ইলেক্টেড? ইয়াৰ উপ ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচিত হয়? ইয়াৰ এনচাৰটো হৈছে ইনডাইৰেক্টলি, ইয়ানি কি পৰোক্ষভাৱে উপ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ দ্য মিটিং অফ ৰাজ্যসভা? ইয়াৰ ৰাজ্যসভাৰ সভাসমূহৰ অধ্যক্ষ কোন হয়? ইয়াৰ এনচাৰটো হৈছে উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাসমূহৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন বি কম্পেয়াৰ্ড টু দ্য ভাইচ প্ৰেচিডেণ্ট অফ হুইচ কাউণ্ট্ৰি? ভাৰতৰ উপ ৰাষ্ট্ৰপতিক কোনখন দেশৰ উপ ৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ এনচাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিব পৰা যায়। নেক্সট কুৱেশ্যনটো হৈছে অন হোৱাট ডে ডিড দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কাম ইনটু ফ'ৰ্চ? কোন দিনা ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি মেম্বাৰ্ছ কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নমিনেট টু দ্য ৰাজ্যসভা? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান সদস্যক মনোনীত কৰিব পাৰে? ইয়াৰ এনচাৰটো হৈছে 12 জন। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হাউ ৱাজ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইলেক্টেড? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেনেকৈ নিৰ্বাচিত হ'ল? ইয়াৰ এনচাৰটো হৈছে সংবিধান সভাৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে আজি লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী কোন? ইয়াৰ এনচাৰটো হৈছে ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী। বন্ধুসকল, ভিডিঅ' যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।